নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 ফেব্ৰুৱাৰী। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি পৰিছে ভাল খবৰ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ 23টাকৈ বৃহৎ ঘোষণা। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 23টাকৈ বৃহৎ ঘোষণা। আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰলৈ আশা এক্সপ্ৰেছ প্ৰদানৰ ঘোষণা। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000 টকা। ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000 টকা। আৰু ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে। 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব চৰকাৰে। 326 গৰাকী হিতাধিকাৰী মিছন বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা লাভ কৰিছে। সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপতে নিৰ্মাণ হ'ব হোটেল আৰু মিউজিয়াম। ইয়াৰ বাবে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সংস্থাক 8 বিঘা ভূমি আবণ্টন। শিলচৰত 5 ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে 103 কোটি টকা পুঁজিত অনুমোদন। লোক নিৰ্মাণ বিভাগক 241টা পথ নিৰ্মাণ বাবে অনুমোদন দিয়ে। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি 60 বছৰলৈ বৃদ্ধি কৰে। যিসকলৰ বয়স 45 বছৰ অতিক্ৰম কৰিছে তেওঁলোকৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে চৰকাৰে গঠন কৰিছে ফাষ্ট ট্ৰেক আদালত। আদালতত গঠন কৰাৰ বাবে কমিটি গঠনৰ সিদ্ধান্ত কেবিনেটত। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিব গাইডলাইন। গণশিল্পী ৰাজীৱ হদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈলৈ ৰাজ্য চৰকাৰৰ চাকৰি। ৰাজীৱ হদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক সন্মান অসম চৰকাৰৰ। 3য় বিভাগৰ চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। তিনিচুকীয়া জিলাতে লাভ কৰিব চাকৰি। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বেই নিযুক্তি প্ৰদানৰ পৰিকল্পনা। ৰাজ্যিক কেবিনেটৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ পৰা অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ 23টাকৈ বৃহৎ ঘোষণা। আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰলৈ আশা এক্সপ্ৰেছ প্ৰদানৰ ঘোষণা। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000 টকা।